নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ, বেছি দিন হোৱা নাই বাৰু, ভিডিঅ' দিয়া নাছিলোঁ। তাৰপিছত সেয়া হৈছে আমাৰ ঘৰটো, এইফালে হৈছে আমাৰ ৰাস্তা। আমাৰ ঘৰৰ ৰাস্তাটোতে স্কুল বাছ পাৰ হৈ যায়। আমাৰ ঘৰৰ সন্মুখতে বাঁহেৰে এনেকৈ দোকান এখন বনাইছিলে আৰু সেইফালে পুৰা বেলি ডুবিছে। দোকানখন মানে শাক-পাচলিৰ দোকান আছিলে আৰু আমাৰ মায়ে ঘৰৰ বনাইছিলে। বইনী আৰু বেটি গৈছে ন, সেইটো বৰল এটা বৰল ফটো মাৰি সেইটো বৰল হৈছে ইমান। ফটো মাৰ নাই, ফটো মাৰ। ৰাস্তাত খোজকাঢ়িবলৈ আহি আছোঁ। এইজনী আমাৰ বেটি। হাই কৈ দিয়া দি, তোমাৰ নামটো কৈ দিয়া। তোমালোকে কৈ দিয়া। আমাৰ বেটীবিলাকে এনেই ৰাস্তাত দৌৰ মাৰি আছে, জঁপিয়াইছে। বাবা এই পৰিবা, এয়া পৰি গ'ল দেখিছা। উঠ। এইখন আমাৰ বাৰীখন টকৌ গছ চাবৰি আছে আৰু সেইয়া চাহপাত গছ আছে, পুৰা কলম কৰি থৈছে। ঠাণ্ডা পৰিছে, ভাবিলোঁ কি ইয়াতে জুই জ্বলাব বুলি ভাবিছোঁ। মাছৰ চাহ আনি থৈছোঁ। তাৰপিছত এইখন চালি হয় বাৰু ৰাস্তাটো খুৱাইছোঁ ন বেটি। ঠাণ্ডা ঠাণ্ডা আচাৰ বনাবলৈ জলফাই বইল কৰি লৈছে। এয়া আচাৰ বনাবলৈ বিহু প্ৰিপাৰেশ্যন কৰি আছে, পুৰা কোমল চাউল বনাবলৈ ধান বাজি আছে। এয়া নিমকি বনাই দিলোঁ, এয়া পুৰা বিহুৰ কাৰণে একেবাৰে হৈ যাব।